অতি দুৰ্ভাগ্যজনক কথা, লাজৰ কথা। মানে এনেকুৱা পৰিস্থিতি হৈছে, কিছুমান ব্যক্তিয়ে নিজৰ লাভালাভৰ কাৰণে নদীৰ পৰা যে খনন কাৰ্য আৰম্ভ কৰিলে, অতি দুৰ্ভাগ্যজনক কথা। তাৰপিছত যোৱা ৰাতি আমাৰ লগত হেৰি হ'ল, কথা বতৰা হ'ল, নদীৰ পৰা সিহঁতে খনন কৰিব। আমি যেতিয়া বাধা দিয়াৰ পিছত সিহঁতৰ পৰা নিজা গাঁওবুঢ়া নামৰ এজন ব্যক্তি আছে, চুলেমান গাঁওবুঢ়া, তেখেতে হেৰি ক'লে তাৰ বোলে নদী মেদিবাটা মাটি আছে। তেতিয়া আমি বস্তুটো মানে ইমানেই আমি হেৰি নেকি, মূৰ্খ নেকি? মেদি মাটিত যেতিয়া নদী থাকে তেতিয়া মেদি থাকে নেকি? অবৈধভাৱে সিহঁতে ৰাতি মানে জিচিবি লগাই মানে মাটি খান্দিলে। খান্দাৰ পিছত আমি এতিয়া প্ৰতিবাদ কৰিলোঁ, ৰাতিও কৰিছোঁ থানাত। তাৰপিছত ৰাতি ফৰেষ্টতো ফোন মাৰিছিলোঁ, ৰিচিভ কৰা নাই। ৰাতিপুৱা ফৰেষ্টত আহি কোনো ধৰণৰ হেৰি পোৱা নাই, ভাল এটা পদক্ষেপ পোৱা নাই। যে তেওঁলোকে আহি মানে জিচিবিখন ইয়াৰ পৰা মানে অলপ দূৰত পঠাই দিলে। একচুৱেলি কি কৰিব লাগিছিল, বন বিভাগৰ বিষয়াসকলে কি কৰিব লাগিছিল, চিজ কৰিব লাগিছিল। যদি পাৰ্মিশ্যন পোৱা নাই, কি হিচাপত মানে সিহঁতে খনন কাৰ্য কৰিবলৈ সাহস পালে? এইটো মানে দেখা পালোঁ আমি যে বন বিষয়াসকলে ইয়াৰ লগত কোনো জড়িত আছে নেকি লেনদেনৰ লগত, নহ'লে কেনেকৈ খনন কাৰ্যটো কৰিব পাৰিলে? মিণ্টু বুলি তেখেতৰ নাম, মিণ্টু বুলি আমি গম পাওঁ। আৰু তেওঁলোকে যিকেইখন কি গাড়ী তেওঁলোকে জাগাত দেখা পাইছিলে স্পটত? দুটা জিচিবি আছিল, পকলেন আৰু জিচিবি এটা আছিলে, আৰু ট্ৰেক্টৰ আছিলে 10-15টামান। এইখিনি মানে ইয়াৰ পৰা আঁতৰাই দিলে আৰু তেখেতসকলে চিজ কৰা নাই এতিয়ালৈকে। আঁতৰাই দিলে কিন্তু জব্দ কৰা নাই? নাই, জব্দ কৰা নাই। হয়, নিশ্চয়। যোৱা বছৰ আমাৰ ভাজোপা দুটা গ'ল হা, তেতিয়া আমাৰ MLA ছাৰে আহি নিজে ভিজিট কৰি অহা বছৰ মাথাউৰি কাম কৰিব বা বৰ্ডাৰ প্ৰটেকশ্যন কাম কৰিব, এনেকুৱা ধৰণৰ আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। কিমান মাটি নিব? 20 বিঘা, প্ৰায় 20 বিঘামান মাটি ল'ব ইয়াৰ পৰা, নদীৰ পৰা। ওচৰতে এখন দলং আছে, হয়, ওচৰত এখন দলং আছে, দলঙৰ লগতে বজাৰ আছে, বজাৰৰ লগতে আৰু এখন গুৰুত্বপূৰ্ণ বস্তু হ'ল ৰাজ্যিক চিকিৎসালয় আছে। এই তিনিটা বস্তু যেতিয়া আমাৰ ক্ষতি হ'ব, তেতিয়া আমাৰ ৰাইজৰে ক্ষতি হ'ব। এইখিনি বস্তু মনত ৰাখি কাম কৰিব লাগে। এইখিনি বস্তু সিহঁতে এতিয়ালৈকে মানে ভাবা নাই, চিন্তাও কৰা নাই, নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰি আছে। ইয়াতে ষ্টেডিয়ামৰ কাম আহিছে, কাম কৰক, আমাৰ কোনো বাধা নাই। কিন্তু এই ধনচিৰি গাঁও পঞ্চায়তৰ ওচৰত, পাগলাদিয়া নদীৰ ওচৰত কাম কৰক, কোনো আমাৰ আপত্তি নাই। কিন্তু অবৈধভাৱে নদীখন খান্দি পেলাই ইহঁতে কাম কৰি আছে। এইটো কাম কৰিলে আমি গৰখনে ক'ব পাৰিম, আমাৰ সৰু ল'ৰা ছোৱালীয়ে নদীটো খাল হৈ গ'লে আহি পৰি মৰিব, এইটো কোনো ৰিস্ক ল'ব? আৰু গৰাখহনীয়া যেতিয়া আমাৰ পাৰবিলাক ভাঙিব, এতিয়া কোনে বন্ধ কৰি দিব আমাকতো চৰকাৰে ইমান দিনৰ পৰা কৈ আছোঁ যে আমাৰ ইয়াতে প্ৰটেকশ্যন দিয়ক, চৰকাৰে আমাক কোনো প্ৰটেকশ্যন দিয়া নাই। তাৰ উপৰি দি এবাৰ নদী খান্দি আছে, ইয়াতে 20 বিঘা মাটি নদী খান্দি পেলাই ভৰিব বুলি শুনি আছোঁ আমি। তো 20 বিঘা মাটি নদী ভৰিলে 5 ফুট ওখ কৰিব, কিমান মাটি যাব নদীৰ পৰা? তাৰমানে আমি ক'ত থাকিম এতিয়া? আমাৰতো ঘৰ বাৰী চব উঠি যাব দেখোন পানী আহিলে, ইমান মাটি যদি নদীৰ পৰা উঠাই লয়। তো গতিকে আমি বন বিভাগক উপযুক্ত মানে কৈছোঁ, অনুৰোধ কৰিছোঁ, এইবিলাক কাৰ্যকাম বন্ধ কৰিব লাগে। আমি অভিযোগ দিছোঁ, বন বিভাগক লিখিতভাৱে অভিযোগ দিছোঁ। বন বিভাগ আহিছিল, বন বিভাগৰ লেঞ্জাৰ চাহাব আহিছিল, মিণ্টু ছাৰ আহিছিল, আহি পেলাই জিচিবি ফিল্ডত পাইছিল। পাৱাৰ সত্ত্বেও জিচিবি তেতিয়া 2খন জিচিবি আছিল আৰু ট্ৰেক্টৰ আছিল 10-12খন। ছাৰে পাইছে, পাৱাৰ পিছতো ছাৰে এইখন উঠাই পেলাই থৈ গুচি গ'ল। ছাৰে চিজ কৰা নাই, ছাৰে চিজ কৰা নাই। জানো কিহৰ কাৰণে যাৰে চিজ কৰা নাই? ইয়াতে অবৈধ খনন কৰাৰ আহা ফিল্ডত ব্ৰহ্মলিংগৰ মিত্ৰতা আছে নেকি? অবৈধ পাৱাৰ পিছতো ছাৰে চিজ কৰা নাই, কিহৰ কাৰণে কৰা নাই? ছাৰেতো আহি ফিল্ডত পাইছে, মানুহকেইটা অপৰিচিত পাইছে, ট্ৰেক্টৰো পাইছে, জিচিবিও পাইছে, চব পাইছে, পাৱাৰ পিছতো ছাৰে চিজ কৰা নাই। ছাৰে উঠাই পেলাই থৈ গুচি গৈছে। এই দলঙৰ তলতো খান্দিছে, দলঙৰ পৰা 100 মিটাৰৰ দূৰত নহয় খান্দি আছে, দলঙৰ পৰা 100 মিটাৰৰ দূৰত নহয় খান্দি আছে, আৰু দলঙৰ তলৰ পৰাও খান্দিছে। গতিকে এইটো অবৈধ খনন কাৰ্য বন্ধ কৰিব লাগে। আমি দলঙৰ উজানৰ মানুহ, আমাৰ বিৰাট আতংকতে আছোঁ। আমি ইয়াতে খান্দা হৈ গ'লে আমাৰ বিৰাট গৰখহনীয়া ক'বত পৰিম আমি। এতিয়া আপোনালোকে কি ভাবে যে আপোনালোকে মাছবাদ বন বিভাগক খবৰ দিলে, তাৰপিছত মাছবাদ বন বিভাগৰ
লোক আহিলে লোক আহি হাতে লোতে বহুকেইখন গাড়ী ফকলেন বা ট্ৰেক্টৰ তেওঁলোকে ধৰিলে ধৰি কিন্তু পাইছে ফিল্ডত পাইছে ফিল্ডত কিন্তু পাইছে তেওঁলোকে কিন্তু কোনো ধৰণৰ এক্সটেনশ্যন কৰা বিহিত ব্যৱস্থা কৰা নাই, খালি কামটো বন্ধ কৰি থৈ গুচি গ'লে সিহঁতে। ট্ৰেক্টৰকেইটাক জেচিবিকেইটাক কোনো বিহিত ব্যৱস্থা কৰা নাই সিহঁতে। বন বিভাগৰ লগত ধনৰ লেনদেন হৈছে বুলি ভাবে? সেইটোতো আমি নাজানো, কিন্তু অনুমান কৰিছোঁ। নহ'লে এনেকুৱা ফিল্ডত পাহাৰ হিচাপতো যদি ছাৰে কোনো ৰিয়েকশ্যন নল'লে ছাৰে আহি জেগাত পাইছে ছাৰে, পোৱাৰ পিছতো কোনো ৰিয়েকশ্যন লোৱা নাই ছাৰে। এতিয়া কি বিচাৰে? এতিয়া ছাৰ আমি বিচাৰোঁ আমাৰ ইয়াতে খনন কাৰ্য বন্ধ হ'ব লাগে, বন বিভাগে উচিত বিচাৰ কৰি দিব লাগে, আমাৰ ইয়াতে খনন কাৰ্য বন্ধ হ'ব লাগে।